हेलो गाइस এইটো কি বস্তু বাৰু কোনে নামটো জানে কবচোন দে আমাৰ দিল্লী ফালে চকৰগণ্ডি বুলি কয় আৰু ইংলিছত কয় সুইট পটেটো আৰু কোনে কেনেকৈ খায় জনাবচোন মই কেনেকৈ খাওঁ চাওকচোন দেখিছেনে তাৱাখন গৰম হৈ আছে তাতে এই সুইট পটেটোটো দি ল'ম এনেকৈ একদম গেছটো মানে একদম কম কৰি ৰাখিব লাগিব তাৰপিছতে যিকোনো এটা বাচন লৈ এনেকৈ ঢাকি দিব চাওক এনেকৈ কমচে কম 15-20 মিনিট ঢাকি থোৱাৰ পিছত আৰাম সিজি যাব দেই এনেকৈ কেতিয়াবা বনাই খাবচোন আৰু সুইট পটেটো চাট কোনে কোনে খাই পাইছে আৰু কোনে কোনে প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিব মোক কমেণ্টত জনাবচোন দেই প্ৰথমে এটা চকৰগণ্ডি শিকাইছিলোঁ পিছত ভিডিঅ'টো নবনালোঁ দুটা দিছিলোঁ কাৰণ হাজবেণ্ডে ক'লে মোৰ কাৰণেও বনাবলৈ তাৰপিছতে ভালকৈ বাকলিখিনি গুচাই লওঁ ইমান গৰম নহয় আৰু হেল্ডি হয় মৰ্ণিং ব্ৰেকফাষ্টত খাব পাৰি ইভিনিং স্নেক্সত খাব পাৰে সেয়া দুইটা বাকলি গুচাই ল'লোঁ আৰু ধুনীয়াকৈ টুকুৰা কৰি কাটি ল'ম তাৰপিছত এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লোৱাৰ পিছত তাতে নিমখ দিম আৰু তাতে দিম অকণমান লাল মিৰ্চ পাউডাৰ অকণমান জ্বলা হ'লে ভাল লাগে যিহেতু সুইট পটেটো মিঠাই হয় গতিকে তাত অকণ লাল মিৰ্চ পাউডাৰ নিমখ আৰু লগতে দিম চাট মছলা অকণ সৰহকৈ দি দিম আৰু চাট মছলাখিনি দি হোৱাৰ পিছত তাত দিম অলপ জালুকৰ গুড়া আৰু বেলেগ একো নাই লাষ্টত অলপ নেমুৰ ৰস মিহলাই ভালদৰে মিক্স কৰি ল'ম আৰু এয়া 3টা ভাগত ভগাই লৈছোঁ সকলোৰে কাৰণে আৰু একাপ গ্ৰীণ টি বনাই ল'লোঁ আৰু এয়া মোৰ মৰ্ণিং হেল্ডি ব্ৰেকফাষ্ট আপোনালোকে নিশ্চয় ট্ৰাই কৰিব এই ৰেচিপিটো সুইট পটেটো চাট বহুত ভাল লাগে খাই পেলাই আৰু যোনে যোনে প্ৰথমবাৰ মোৰ ভিডিঅ'বোৰ চাইছে মোৰ চেনেলটোক ফ'ল' কৰি দিবলৈ নাপাহৰিব নতুন এটা ৰেচিপিৰ সৈতে আকৌ আহিম তেতিয়ালৈকে বাই বাই সকলোৰে দিনটো শুভ হওক